মৰ্নিং এইটো মোৰ প্ৰথম ব্লগ হ'ব এইবাৰ কি কৰোঁ চাই থাকক দিনটো কিবা কৰিলে আৰু বেয়া নাপাব আৰু এতিয়া মই বনাম চাহ পুৱাৰ চাহকাপ তো আপোনালোকক দেখুৱাই আছোঁ এতিয়া মোৰ চাহ উতলি আছে চাই থাকিব আৰু এয়া মোৰ চাহ খোৱা কমপ্লিট হৈ গ'ল আপোনালোকক এটা বস্তু দেখাওঁ এইটো হৈছে মোৰ স্মাৰ্ট ৱাটচটো মানে বাৰ্থডে গিফ্ট পাইছিলোঁ আৰু খুবেই হেপ্পী সেইকাৰণে দেখুৱাই দিলোঁ মানে বহুত ভাল লাগে আৰু ফোনটো কি ভাল লাগে মই নাজানো কিন্তু ভাল লাগে আৰু তো মই গা পা ধুই ৰেডি হ'লোঁ গধূলিলৈ ক'ৰবাত যাম আপোনালোকক দেখুৱাই থাকিম ক'ত যাম আৰু এতিয়া কিবা এটা খাম ভাত নাখাওঁ পুৱা বেছিভাগ মানে ভাত নাখাওঁৱে আৰু তো আপোনালোকে চাই থাকিব কি কি কৰোঁ আৰু গধূলি ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আকৌ আহি গ'লোঁ মানে কথাটো হ'ল যে মায়ে মানে পুৱা সদায় ভাত বনায় কিন্তু মাৰ আজি যাবলৈ দেৰি হ'ল মেডিকেলত কাম কৰে মায়ে তো সেইকাৰণে আজি ভাতখিনি আঞ্জাখিনি মানে ময়ে বনালোঁ তো আপোনালোকক দেখুৱাম কি বনালোঁ চাই থাকিব এয়া বনাই আছোঁ হোৱা নাই হ'ব আকৌ অকণমান দেৰিকৈ হৈ যাব তো মই বনাই লওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মানে এইবাৰ মানে এইটো মোৰ প্ৰথম ব্লগ হ'ব তো জনাব কেনেকুৱা পালে কমেণ্ট বক্সত আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় সেইটোৱে জনাব কমেণ্ট বক্সত আঞ্জাখন চাব আছে চাই লওঁ কেনেকুৱা হৈছে আপোনালোককো দেখুৱাওঁ দেখাততো ভালেই যেন লাগিছে অকণমান ৰাস্তাত ওলাই আহিছোঁ আৰু মানে আমি য'ত মানে ৰিচাৰ্জ কৰোঁ এই দাদাজন আহিছে পইচা এটা নিবলৈ তো পইচাটো দি আহোঁ বেছি টকা নহয় 50 টকা তো আমি দি আহোঁ তেনেকৈ চাই থাকিম মানে গুচাই দিয়াৰ লগে লগে মানে সোমাব ৰেডি আৰু বয়াক খেতি দাদাজন পইচা নিব আহি গ'ল আমাৰ ঘৰত আলহী আহিলে কোন আলহী আপোনালোকক দেখুৱাই আছোঁ এই দুটা হাঁহি দিয়া হাই কৰি দিয়া হাই হাই দিয়া হাই হাই দিয়া হাই দিয়া মানে মোৰ ঘৰত এই দুটা আৰু লগ আৰু ইহঁত দুটাৰ লগতে খেলি থাকোঁ তো আপোনালোকক দেখুৱাই দিম